ওলোৱা নাই কেলৈ ওলাইছিলে শ্ৰীমতী হীনামণি We are coming to Shivsagar as educational visit with students. Hi, আমি এতিয়া আছো বৰ্তমান শিৱসাগৰত। ইয়াৰ পৰা আমি ওলাই গৈ আছো তলাতল ঘৰলৈ। এই আমাৰ কেমেৰামেন সাগৰ ভালকৈ উঠাই নাই চাই কেমেৰামেন আহি আছো তলাতল ঘৰৰ ছাত্ৰ ছাত্ৰীৰ লগত। আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত তলাতল ঘৰলৈ আহি আছো। ইতিমধ্যে আমি জয়দৌল ভ্ৰমণ কৰি আহিলোঁ। জয়দৌল ভ্ৰমণ কৰি আহি তলাতল ঘৰত এয়া আমাৰ প্ৰথম খোজ। তলাতল ঘৰ তলাতল ঘৰ ঐ কিমান যাবা আৰু নোৱাৰি আৰু যাব সোমাই ওলাই আহা। কোন জেগা পাইছা খবৰ তলাতলৰ শুভেচ্ছা জনাইছোঁ আৰু তলাতলৰ সবিশেষ তোমালোক ছাত্ৰ হিচাপে অহাৰ কাৰণে আমাৰ দুটামান কথা জনাখিনি কৰিছোঁ। তোমালোক আমি এই তলাতলৰ সবিশেষ হাঁহনি বৰা চাউল পিঠাগুড়ি মাটিমাহ আদি বিভিন্ন ধৰণৰ পালি আৰু ব্যৱহাৰ গোটেই তলাতল মাটিতলৰ তিনিঘৰ ওপৰৰ মহলৰ ঘৰ প্ৰাচীন মুৰামে বিলাই দিলে মাত্ৰ ইহঁতে থাকি আমি যিটো আছে এইটো হ'ল অতিথি ঘৰ। মন্দিৰটো হৈছে আঠখনীয়া কামদেৱ মন্দিৰ। তোমালোকে তলে গৈ চালাগে এই তলৰ গোটেইবিলাক ৰজাসকলৰ জলসাধনী আছে। এই সৈন্যবিলাক যুদ্ধ বিগ্ৰহে পলাবলৈ মানুহ দুটাৰ পৰা বংকাৰ আছে আৰু ৰজা পলাই যাব পৰা দুটা সুৰংগপথ গোপনীয়ভাৱে বনাই ৰাখিছে। ঘৰটো এটা শেষৰ দিনটো লাষ্টত আছে কি গছৰ তলত সেইটো তাৰ পৰা ঘৰ কাৰেণ্ট যাব পৰা তথ্য উপলব্ধ আন্ধাৰ কৰে সুৰংগপথ আৰু ঘৰটো চুকত আছে এটা দিশত যাব পৰা 3 কিলোমিটাৰ সুৰংগপথ। ৰজাই যেতিয়া যুদ্ধ বিগ্ৰহে পলায়ন কৰিবলৈ হ'লে অহা যোৱা কৰিব ব্যৱস্থা তেওঁ গোপনীয়ভাৱে বনাই ৰাখিছিল। ইফালে প্ৰথমবাৰ দীঘল ঘৰটো যিটো দেখিছিলা সেইটো হ'ল ৰজাসকলৰ ৰাজঘৰ যে আৰু এই ঘৰটো শেষত যে ঘৰ আছে সেইটো প্ৰসূতি ঘৰ বুলি কয় মেডিকেল হস্পিটেল আছে আৰু হাবিখন তেতিয়া তেওঁলোকে গোটেই মানুহৰ বেমাৰ আজাৰ কাৰণে কিছুমান বনৌষধি গছ ৰোপণ কৰি লাগিছিল। সেইবাবে কোনো ডক্তৰ বা চিকিৎসক নাছিল তেতিয়া পৰিয়ালসকলে মানুহৰ বেমাৰ আজাৰ হ'লে তাৰ পৰা যিটো বনৌষধি গছ ব্যৱহাৰ কৰি মানুহৰ ৰোগ নিৰাময় কৰিছিল। গোটেই তলাতল ঘৰটোৰ মাটিৰ পৰিমাণ আছে 100 পুৰা মাটি 3খন গেট আছে 9 দুৱাৰ বৰদুৱাৰ পানীজল গম পাইছা আৰু ইয়াৰ সবিশেষ ছাৰহঁতে তোমালোক আৰু ইয়াত বহলভাৱে ক'ব। মই যিমানখিনি জানো ইয়াৰ তোমাক ছাত্ৰ হিচাপে অহাৰ কাৰণে মোৰ মতে দুটামান কথা কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। আচলতে জীৱ-জন্তুবিলাক যে আছে তোমালোকে ইহঁতৰ কথাবিলাক বুজি পোৱা নাই মই কবিতা পৰা মন কৈ দিছোঁ দেই। মেকুৰীয়ে কৰে মিউ মিউ মোক দিবা ভাতত দিওঁ আৰু দিবা পুৰা মাছ তেহে হ'ব বিল খোৱা। কুকুৰে কৰে ভৌ ভৌ মই নেখাম ভাতত মোক দিবা জোঠা ভাত ৰাতি মাতি বৰ বৰ মাত। ছাগলীয়ে কৰে বে বে মোক আনি বজাবলৈ নে মোক পিটি পইচা পাবি 3 সপ্তাহৰ তেল নিমখ খাবি। হাঁহে কৰে তাঁত তাঁত নতুন আলহী ঘৰলৈ মাত মোক মাৰি কাটি মঙহ পাবি কোমোৰা লগত খাই জুতি পাবি। আকৌ মতা কুকুৰাই কি কয় মতা কুকুৰাই গাত দিয়ে ৰাতিপুৱা বুলি মাইকী কুকুৰাই খং কৰে চুপ থাক বুলি। আজিকালি আমাৰ ল'ৰা ছোৱালীবোৰ
অহাত বেছি ৰাত নাই ৰাতি 12 বজালৈকে গ্ৰুপ চাই ধুনীয়া হাত চাপৰি আপোনাৰ নামটো কৈ দিয়ক ছাৰ মোৰ নাম কুমুদ গগৈ কুমুদ গগৈ ন ঠিক আছে ধন্যবাদ ঠিক আছে এইটো কিমান কিলোমিটাৰ 16 কিলোমিটাৰ ন গড়গাঁও দিখৌ নদী দিখৌ নদী যোৱা সুৰংগ আৰু এটা আছে নেকি মানে স্বৰ্গদেউ যায় ইয়াত হা বৰপিয়া আছে ন এইয়া এইখন বৰপীৰা ইয়াতে হয়তো ৰজা সোমাই বহি লয় আৰামেৰে বৰষুণ নপৰাকৈ ওপৰতো টিং আছে টিং হে ওপৰত এইটো ঘৰহে লোহাৰ পিছত বনাইছে নেকি বাৰু তোৰ 14 চনত আৰম্ভ কৰিছিলে আৰু 1744 চনত শেষ কৰিছিলে মানে খ্ৰীষ্টাব্দত নাই ইয়াত এনেকুৱা 8টা সৰু সৰু চূড়া আছে এই পূবফালে 2টা পশ্চিমত 2টা উত্তৰত 2টা দক্ষিণত 2টা দেখিছেনে আৰু এটা সেইটো শীৰ্ষ চূড়া আৰু ইয়াৰ যিটো বেদীটো অষ্টভুজ মানে 8টা বাহু আছে ইয়াত দেখাত আমি মানে 4-কোণীয়া লেখা দেখি 4-কোণীয়া নহয় কিন্তু ওচৰলৈ গ'লে দেখিবি 8টা বাহু আছে হয়তো ভিতৰলৈ সোমাব নোৱাৰি নহয় এইবোৰ ভিতৰলৈ সোমাব নোৱাৰি মানে পাৰি এতিয়া পূজাৰী